প্ৰকাশ পালে নতুন এছপি এইবাৰ সলনি কৰা হ'ল কাৰফিউৰ সময়সীমা পুনৰ প্ৰকাশ পালে নতুন এছপিত থকা নিৰ্দেশনাসমূহ কি জানো আহক ৰাজ্যত বলবৎ হৈ থকা সান্ধ্য আইনৰ সময়সীমা সন্ধিয়া 5 বজাৰ সলনি 6 বজা কৰি দিয়া হয় সন্ধিয়া 5 বজালৈ খুলিব পাৰিব এতিয়া দোকান পোহাৰ বন্ধ থাকিব আন্তঃজিলা যাতায়াত বিয়া বা মৃতকৰ অনুষ্ঠানত 10 জন লোক উপস্থিত থাকিব পাৰিব এতিয়া ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো এতিয়া বাধ্যতামূলক কাইলৈৰ পৰা এই নতুন নিয়ম সমূহ ৰাজ্যত বলবৎ কৰা হ'ব পৰৱৰ্তী সময়ৰ যেটো এছপি আমাৰ সেইটো আজি ৰাজ্যখনৰ বাবে বঙাই বা গাঁৱৰ সাংবাদিকসকলৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ এতিয়া যোৱা সোমবাৰে যি এছপি হৈছিল তাৰ পিছত আজি সোমবাৰ আজিলৈকে থাকিল অহা কালিৰ পৰা নতুন এছপি বলবৎ হ'ব সেই বিষয়ে আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ এইটো হৈছে আজি দিনটোত আমাৰ যি ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন এইটো আগৰ দৰে একেই থাকিব ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন খোলা নহয় ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন একেধৰণে থাকিব আজিৰ দিনটোত অসমৰ দুখন জিলাৰ বাদে লখিমপুৰ আৰু গোলাঘাটত আছিল 1 বজালৈকে দোকান বজাৰ খোলা আৰু 2 বজাৰ পৰা কাৰফিউ পুৱা 5 বজালৈকে আজিৰ দিনটোত আমি সিদ্ধান্ত কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে অসমৰ সকলো জিলাতে আজি অহা কালিৰ পৰা ৰাতিপুৱা 5 বজাৰ পৰা গধূলি 5 বজালৈ 12 ঘণ্টাৰ বাবে দোকান বজাৰ খোলা থাকিব আৰু সন্ধ্যা 6 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ 11 ঘণ্টাৰ বাবে কাৰফিউ থাকিব এইটো এসপ্তাহৰ বাবে থাকিব অহা 15 আগষ্টৰ পিছত নতুন এছপি হ'ব আৰু তাত কিছু হয়তো শিথিলতাৰ কথা বিবেচনা কৰা হৈছে নতুন এছপিত আমি কিছুমান কথা বিবেচনা কৰিছোঁ আজি যেনেকৈ অন্ত্যেষ্টিক্ৰিয়া বা বিবাহ আদি অন্য সেৱা সকামত আমাৰ 10 জন লোকক সীমিত কৰা হৈছে সেই কথা এতিয়া বলবৎ থাকিব বা অন্যান্যখিনি যিখিনি ব্যৱস্থা আজিৰ ধৰণে আছে থাকিব কিন্তু আমি আশা কৰিছোঁ অহা এছপিত আমি ইয়াৰ কিছু শিথিল কৰিব পাৰিম ধৰ্মীয় অনুষ্ঠানেই হওক অন্যান্য অনুষ্ঠানেই হওক এইখিনি আমি হয়তো 15 আগষ্টৰ পিছত আমি সীমিত সংখ্যক লোকৰে আমি অনুষ্ঠিত কৰিবলৈ দিয়াৰ ক্ষেত্ৰত বিবেচনা কৰি আছোঁ এইটো নিৰ্ভৰ কৰিব এই এসপ্তাহৰ আমি মানে কোভিড-19ৰ কিমান সংখ্যক পজিটিভ পাম মাছ আকাশত হেলিকপ্টাৰৰ কাৰিকৰী বিজুতি প্ৰথমতে ৰক্ষা পৰিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সোমবাৰে নিজে উঠি যোৱা হেলিকপ্টাৰৰ কাৰিকৰী বিজুতি ঘটাৰ পাছত কোনোমতে ৰক্ষা পৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত এই ঘটনাত কোনো লোক হতাহত হোৱা নাই সোমবাৰে পুৱা গুৱাহাটী আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা তামুলপুৰলৈ বুলি হেলিকপ্টাৰত 4 গৰাকী বিষয়াৰ সৈতে মন্ত্ৰী কেশৱ মহন্ত উঠি যোৱাৰ সময়তে ঘটনাটো ঘটে আৰু হেলিকপ্টাৰখন বিমান বন্দৰলৈ ঘূৰাই আনিবলৈ বাধ্য হয় গুৱাহাটী বিমান বন্দৰৰ পৰা বাক্সাৰ তামুলপুৰলৈ উৰা মৰা মহন্তৰ হেলিকপ্টাৰখন মাছ আকাশত কাৰিকৰী বিজুতি ঘটাত বিমান বন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰোৱা হয় এগৰাকী বিষয়াই জানিবলৈ দিয়ে উল্লেখ্য যে আজি পুৱা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তামুলপুৰত মেডিকেল কলেজৰ স্থান পৰিদৰ্শন কৰিবলৈ যাত্ৰা কৰিছিল ৰাইজৰ দলৰ কাৰ্যালয়ত অখিলৰে সৈতে বহিল কংগ্ৰেছৰ 2 কাৰ্যকৰী সভাপতি উপনিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ বিৰোধী দলসমূহৰ লগত আৰম্ভ হোৱা ব্যাপক তৎপৰতাৰ মাজতে আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে 40 মিনিট জোৰা বৈঠকত বহিল প্ৰদেশ কংগ্ৰেছৰ 2 কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন সিকদাৰ উল্লেখ্য যে উপনিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰে পুনৰ বিৰোধীক ঐক্যবদ্ধ কৰাৰ কৌশল ৰচনাত নামি পৰিছে এতিয়া ৰাইজৰ দল যোৱা শুকুৰবাৰে এই উদ্দেশ্যে ৰাজীৱ ভৱনত উপস্থিত হৈছিল অখিল গগৈ নেতৃত্বাধীন দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কুদি শইকীয়া আৰু আন একাংশ নেতা কংগ্ৰেছৰ লগতে
CPI অসম জাতীয় পৰিষদ সকলোকে ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে উপনিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওচৰত প্ৰস্তাৱ দিছিল ৰাইজৰ দলে। ৰাইজৰ দলৰ এই প্ৰস্তাৱ সভাপতি ভূপেন বৰাই ইতিবাচক বুলি গ্ৰহণ কৰাৰ পাছতেই দেওবাৰে মহানগৰী গান্ধী বস্তিত থকা ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ল ভূপেন বৰাৰ দুই প্ৰতিনিধি তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন চিকদাৰ। দলটোৰ সভাপতি অখিল গগৈৰ লগতে কেইবাজনো উপস্থিত প্ৰায় 40 মিনিট জোৰা এক বৈঠক অনুষ্ঠিত কৰি উপনিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী কিদৰে প্ৰক্ষেপ কৰা হ'ব সেই সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। মন কৰিবলগীয়া দিশটো হ'ল যে কিছুদিন পূৰ্বে বিধায়ক অখিল গগৈয়ে কংগ্ৰেছক সমালোচনা কৰি মন্তব্য কৰিছিল যে উপনিৰ্বাচনত কংগ্ৰেছে অকলশৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'লে কংগ্ৰেছ শূন্য হ'ব অসম। অকলশৰে প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছে উপনিৰ্বাচনত এখনো আসন দখল কৰিবলৈ সক্ষম নহয়। অখিল গগৈ এই মন্তব্যৰ বিপৰীতে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কটাক্ষ কৰি কৈছিল, ৰাজনীতিত ৰাইজৰ দল এতিয়াও পানী কেঁচুৱা। আনহাতে কংগ্ৰেছ 150 বছৰীয়া পুৰণি এটা দল, গতিকে কংগ্ৰেছক পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই। দুয়োটা দলৰ সভাপতিৰ দুজনৰ মাজত চলা এনে অভিযোগ প্ৰতিভিযোগ মাজতে হঠাৎ মিত্ৰতাৰ প্ৰস্তাৱ লৈ ৰাইজৰ দল কংগ্ৰেছৰ ওচৰ চপাটো যথেষ্ট লক্ষণীয় হৈ পৰিছে। এনে ৰাজনৈতিক তৎপৰতাৰ মাজতে অখিল গগৈয়ে আজি ইয়াকো স্পষ্ট কৰি দিয়ে যে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ক্ষেত্ৰত চলি থকা এই একত্ৰীকৰণত চামিল হ'ব নোৱাৰিব AYDF। বিজেপিৰ দৰে AYDFও সাম্প্ৰদায়িক দল, সেয়েহে কোনো কাৰণতে ৰাইজৰ দলে সাম্প্ৰদায়িক দলে AYDFৰ উপস্থিতিত মিত্ৰতালৈ আহিব নোৱাৰে। আজিৰে পৰা খুলি দিয়া হ'ল বিদ্যালয়। পৰ্যায়ক্ৰমে বিদ্যালয় খোলাৰ সিদ্ধান্ত চৰকাৰৰ। 10ম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আংশিকভাৱে খোলাৰ সিদ্ধান্ত। কোভিড সংক্ৰমণ হ্ৰাসৰ পিছতেই দিল্লী চৰকাৰৰ সিদ্ধান্ত। নামভৰ্তি আৰু পৰীক্ষা সংক্ৰান্তীয় কামৰ বাবে যাব পাৰিব এতিয়া বিদ্যালয়লৈ। দিল্লীৰ দুৰ্যোগ প্ৰশমন বিভাগে দেওবাৰে জাৰি কৰিছে নিৰ্দেশনা। ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত আৰম্ভ হৈছে পাঠদান। অসমতো 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ পৰিকল্পনা চৰকাৰৰ। ৰাইজৰ দলক লৈ কি পৰিকল্পনা প্ৰশান্ত কিশোৰৰ? কিয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হ'ব নিবিচাৰে অখিল গগৈ? মোক খুব মৰমেৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিবলৈ লাগি আছে, এই কথা মন্তব্য কৰে অখিল গগৈয়ে। শেহতীয়াকৈ অখিল গগৈয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে 3খনকৈ বৈঠকত মিলিত হৈছে আৰু তাৰ পিছৰ পৰাই দেশৰ লগতে ৰাজ্যৰ ৰাজনীতিত এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। দেওবাৰে সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে আনকি বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় পৰ্যায়ত এক শক্তিশালী বিৰোধী মিত্ৰজোঁট গঠনৰ পোষকতা কৰিছে। সেইদৰে মমতা বেনাৰ্জীক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে বুলিও স্পষ্টকৈ জনাইছে শিৱসাগৰ সমষ্টিৰ বিধায়কজনে। এতিয়া এই সন্দৰ্ভত অখিল গগৈয়ে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অখিল গগৈয়ে কয় যে 3 লানি আলোচনা হৈছে TMCৰ লগত। মিটিঙত প্ৰশান্ত কিশোৰ আছিল। মোক খুব মৰমেৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিবলৈ লাগি আছে, কিন্তু আমি এটা ৰাষ্ট্ৰীয় দলৰ লগত বিলীন হৈ যোৱাটো বিচৰা নাই। কালি কাৰ্যনিৰ্বাহক বৈঠকত বিস্তৃত আলোচনা হৈছে, আমি আঞ্চলিক দল হিচাপে থাকি যাব বিচাৰোঁ। সংবিধানত উল্লেখিত গণৰাজ্যৰ সংৰচনা ৰক্ষা কৰাত মমতা বেনাৰ্জীৰ ভূমিকা গুৰুত্বপূৰ্ণ। বিজেপিয়ে যি এক কেন্দ্ৰিক শাসন কৰিছে তাৰ বিৰোধ আমি কৰিম। গগৈয়ে লগতে কয় যে মমতা বেনাৰ্জীয়ে ৰাজ্যসমূহৰ কথা যিমান ভাবে সিমান কোনেও নাভাবে। আমি তেওঁক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলে সমৰ্থন কৰিম। মই মমতা বেনাৰ্জীক অৰবিন্দ কেজৰিৱালতকৈ বেছি ভাল পাওঁ। কেজৰিৱালে ফেডাৰেল ষ্ট্ৰাকচাৰ ৰক্ষাৰ কাৰণে সিমান ভবা নাই যিমান মমতা বেনাৰ্জীয়ে ভাবিছে। সেইকাৰণে আজিৰ তাৰিখত ভাৰতবৰ্ষত মই আটাইতকৈ ভাল পোৱা ৰাজনীতিকগৰাকী হৈছে মমতা বেনাৰ্জী। লগতে 2024 চনত কেন্দ্ৰত বিৰোধীৰ চৰকাৰ গঠন হ'লে ৰাইজৰ দলে তাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। মোক জনোৱা মতে প্ৰশান্ত কিশোৰে অসমৰ এটা বিস্তৃত ছাৰ্ভে কৰি অনাগত দিনত মোৰ দলৰ প্ৰবল সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে। যদি আপোনাৰ ওচৰত এয়াৰটেল চিম আছে তেন্তে আপোনাৰ বাবে এইটো এটা ডাঙৰ খবৰ, কিয়নো ৰিচাৰ্জৰ পিছতে এতিয়া লাভ কৰিব 4 লাখ টকাৰ সুবিধা। যদি আপোনাৰ ওচৰত এয়াৰটেলৰ চিম আছে তেন্তে আপোনাৰ বাবে এইটো এটা ভাল খবৰ। দৰাচলতে কোম্পানীটোৱে আপোনাক ৰিচাৰ্জ আঁচনিত
4 লাখ টকাৰ পোনপটীয়া লাভ প্ৰদান কৰিছে। আপোনাক কওঁ যে এই লাভালাভটো 279 টকাৰ ৰিচাৰ্জ আঁচনিত উপলব্ধ। যদিও আপুনি জীৱন বীমা বা স্বাস্থ্য বীমাৰ সুবিধা ল'বলৈ প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব। কিছুমান কোম্পানী বা চৰকাৰী আঁচনিয়ে আপোনাক বিনামূলীয়াকৈ জীৱন বা স্বাস্থ্য বীমা প্ৰদান কৰে। গতিকে তেওঁলোকৰ বিষয়ে জানো আহক। এয়াৰটেলে 4 লাখ ম্যাদী জীৱন বীমা পৰিশোধ কৰে। এয়াৰটেলে ইয়াৰ 2টা প্ৰিপেইড ৰিচাৰ্জৰ সৈতে বিনামূলীয়াকৈ ম্যাদী জীৱন বীমা আগবঢ়ায়। এই পৰিকল্পনাবোৰে 279 টকা আৰু 179 টকাৰ ৰিচাৰ্জ 279 টকাৰ আঁচনিখনে অন্যান্য লাভালাভৰ লগতে 4 লাখ টকাৰ ম্যাদী জীৱন বীমা লাভ কৰিছে। 179 টকাৰ প্ৰিপেইড ৰিচাৰ্জত 2 লাখ টকাৰ জীৱন বীমা আছে। জনধন একাউণ্ট বীমা জনধন যোজনাৰ অধীনত মুকলি বেংক একাউণ্টৰ সৈতে ৰূপে ডেবিট কাৰ্ডত 30,000 টকাৰ জীৱন বীমা আৰু 2 লাখ টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা আৱৰণ আছে। PNBয়ে বিনামূলীয়াকৈ দুৰ্ঘটনাজনিত বীমা প্ৰদান কৰে। পঞ্জাৱ নেশ্যনেল বেংকে ৰূপে প্লেটিনাম ডেবিট কাৰ্ডত 2 লাখ টকাৰ বিনামূলীয়া দুৰ্ঘটনাজনিত বীমা আগবঢ়ায়। আপুনি বহুতো বিশেষ লাভালাভো পাব। EPFOয়ে 7 লাখ টকাৰ বীমা আৱৰণ আগবঢ়ায়। EPFO সদস্যসকলে কৰ্মচাৰী জমা সংযোজিত বীমা আঁচনিৰ অধীনত বীমা আৱৰণ সুবিধা লাভ কৰে। আঁচনিখনে মনোনীত ব্যক্তিক সৰ্বাধিক 7 লাখ টকাৰ বীমা আৱৰণ পৰিশোধ কৰে। LPGত 50 লাখ টকাৰ বীমা গ্ৰাহকে LPG সংযোগৰ সৈতে ব্যক্তিগত দুৰ্ঘটনা আৱৰণ লাভ কৰে। চিলিণ্ডাৰৰ পৰা গেছ লিকেজ বা বিস্ফোৰণৰ ফলত হোৱা দুৰ্ঘটনাৰ ক্ষেত্ৰত বিত্তীয় সহায় হিচাপে 50 লাখ টকালৈকে বীমা হৈছে।